শ্ৰীকৃষ্ণ গোবিন্দ হৰি মুৰাৰে হে নাথ নাৰায়ণ বাসুদেৱায়। মৰিগাঁও জিলাৰ 37 নেশ্যনেল হাইৱেৰ নিচেই কাষতে আছে বিষ্ণু মন্দিৰ। গুৱাহাটী অভিমুখে প্ৰত্যেকজন যাত্ৰীয়ে এবাৰলৈ হয়তো মূৰ দোৱাই এই মন্দিৰটোত যায়। প্ৰত্যেক বছৰে মাঘী পূৰ্ণিমাৰ দিনাখন বিষ্ণু মেলা উদযাপন কৰা হয়। যোৱা 1-2 বছৰৰ পৰা 3 দিনীয়াকৈ উদযাপন কৰা হৈছে আৰু ই আমাৰ বাবে এক উৎসৱৰ দৰে। প্ৰত্যেক বছৰে অসংখ্য ভক্তৰ সমাগম হয়। এইবছৰো ভিৰ কম নহয়। আমি মন্দিৰত প্ৰথম দিনাখন সেৱা কৰিবলৈকে বহুত ভিৰৰ মাজেদি গ'লোঁ আৰু অখণ্ড ভাগৱত পাঠ আৰু নাম তাৰ লগতে চলে আৰু এখনি মেলাও সৰু সুৰাকৈ ৰখা হয়। সৰু সুৰা নহয়, আজিকালি বহুতেই ডাঙৰ হ'ল। আমি সৰু থাকোঁতে বহুত সৰু আছিলে, এতিয়া আনন্দ মেলাৰ ব্যৱস্থা কৰা হৈছে আৰু খিচিৰি প্ৰত্যেক বছৰে দিয়ে। খুবেই ধুনীয়া এটা উৎসৱ আমাৰ বাবে। মেলাৰ আৰু এটা বাৰু ভিডিঅ' মোৰ আহিব।